আহিছা নেকি আচ্ছা কিমান সময়ত আহি পাবাহিব হা মই আছো কাক ফোন কৰিছে এই বেংকৰ ল'ৰাটো কাগজ এখন লৈ আহিব বাহ আজিকালি বেংকৰ মানুহ আহি ঘৰতে কাগজ দিয়েহি নেকি হে নাই সেইফালে আহিব বোলে ইয়াতে সোমাই দি থৈ যাব মই বোলো হ'ব আৰু আমাকনো আৰু বেংকৰ মানুহে জেগাতে আহি কাগজ দিবহিনে একাউণ্টত যিকেইটা পইচা আছে সেই কাতিমহীয়া ভঁৰালত থকা ধান কেইটা নেহা হেৰি নিজৰ বুলি টকা 5,000 ধাৰলে দিবা হা বিজনেছটো লগাম কি মানে সেই নাৱৰ বিজনেছ এটা কৰিম এবাৰ তোমাৰ মূৰত সেই নাৱৰ বিজনেছৰ ভূতটো সোমাল নহয় বতৰটো চাই নাৱৰ বিজনেছটো কৰিলে প্ৰফিট হ'ব বুলি ভাবিলো হাঁহিলা যে তুমি হলনি নহবা ন সলনি নহলো আৰু কিন্তু সময় সলনি হৈ গৈ থাকিল দিবানে হাজবেণ্ডৰ ফোন এক ছেকেণ্ড হেল্ল' সঁচানে চা হা ঐ চা চাকৰি কৰে হালদি বাও হাবিলদাৰ পইচা পাই ইমানকেইটা ঘৈণীয়েকে বোলে গাড়ী কিনিব গিয়েকে আকৌ গুৱাহাটীত মাটি কিনিব বোলে চা গা চা খোজৰে নাজানে মাটি কিনিব আপুনি এই কৈ লওকচোন বাৰু উস্তাদি এটা সীমা থাকে চা সঁচাই মাটি কিনিব শেষ কৰকচোন নাই মই আহিছো এই গাড়ী মাটি বেংকৰ মাজত চুচা গাঁঠি এটা আছে গাঁঠিটো খুলিলে বুজি পাব ৰ'ব কি হৈছিল তোমাৰ হাজবেণ্ডৰ তেনেকুৱা একো নাই অ ভাইৰেল ফিভাৰ হৈছিলে কিন্তু তেওঁ মানে অকণমান কিবা এটা হ'লে কিবা কেঁচুৱাৰ নিচিনা কৰে হয়নি অকণমান চাইল্ডিছ তেওঁ যদি জ্বৰ হয় কেঁচুৱাৰ নিচিনাকে মই কেয়াৰ ল'ব লগা হয় জানানে তোমাৰ মেডিচিন খুৱাই দিব লাগে ভাত খুৱাই দিব লাগে মুঠতে মই য'লৈকে যাওঁ মোৰ পাছে পাছে বাচ্চাৰ নিচিনা লাগি ফুৰে কি কোৱা তো ইছ নকবা আৰু থানালৈ নে হয় মেডাম বোলে থানালৈকে আহিব মোক থানাতে ৰ'বলৈ কৈছে ঠিক আছে উঠ হয় ছাৰ কি হ'ল বৰষুণ বতৰ যে শ্লিপ খালো অকণ উঠক হয় ছাৰ ছাৰ ৰখাওকচোন ছাৰ অকণ ৰখাওক অৰি কি হৈছে তইনো ঘপককে ঘৰলে কেলে গলিগে কেলে দেতা ভাগৰ গা বেয়া হোৱা নাই নেকি গমেই নাপাওঁ গা বেয়া মইচোন কালি পেহীক ফোন কৰিছিলো তই বোলে কৰ ৰূপাইল নেকাৰ বিয়াহে খাবলৈ গৈছিলি ঐ বিউটিবা ঐ এনেকৈ আহি দিলি যে বিয়ালৈ গৈছিলি নে নাই যোৱা বুলি ক'লে নাই মিছা কথা ক'বলৈ মানুহ বিচাৰি নাই পোৱা ফটো দেখিছো মই ফেচবুকত ফটো চা ডিলিট কৰ কেলে ডিলিট কৰিম আকৌ ৱা পগলা হ'লে নি দে খুইদো ফৰ্মত ওলাই গ'ল দেৱজিত ফৰ্মত জমা হ'ল গাড়ী কিনা পইচা আজি বেলেগৰ বেংকত গুচি গ'ল আজি বোলে গাড়ী কালি বোলে গাড়ী
গাই কিনা মানুহে আজি আছে দেখোন চোতাল খাই কি হ'ল আপোনাৰ মোৰতো চক কৰে লাগি গৈছে ছাৰ কিয় বস্তুবিলাক স্পীডত অভাৰটেক কৰি আছেতো সেইকাৰণে মোৰতো ঘূৰাই গৈছে ছাৰ স্পীডত অভাৰটেক কৰিলেও মূৰ ঘূৰাই নে হয় ছাৰ ঘূৰাই একো নহয় দিয়ক উঠক না ছাৰ আপুনি আগবাঢ়ক মই খোজকাঢ়ি যাম ছাৰ হ'ব দিয়ক হয় নহয় এইটো কি ধৰণৰ মোবাইল ডিলিট কৰিব নোৱাৰি যে কেলে তোৰ হেৰো দেখা নাই ৰূপালীয়ে নিজৰ একাউণ্টৰ পৰা ফটো আপলোড কৰিছে মোৰ ফেচবুকৰ পৰা কেনেকে ডিলিট হ'ব বাৰু ইছ ৰাম সৌনীজনী বিয়া খাবলৈ মাতিলে বিয়া খাবলৈ গ'লো তাৰপিছতে ফটোবিলাক দি মোক ফচাব কেলে লাগে চাকৰি যাব যে মোৰ তোৰ চাকৰি কেলে যাবনো ফটোখনৰ লগতে বিউটি ছাৰ দেউতাৰ গা কেনে ছাৰ ভাল পাইছে অ। হেৰি অহা মাহত গুৱাহাটীলৈকে লৈ আনো নেকি অপাৰেশ্যন এটা হ'ব অপাৰেশ্যন হ'ব মানে তুমি আকৌ ভাইৰেল ফিভাৰ হৈছিল বুলিহে কৈছিলে হয় ছাৰ ডক্টৰজনে কৈছে ভাইৰাছটো উলিয়াই দিব বুলি অপাৰেশ্যন কৰি হেৰি মই ছাৰ বাহিৰে বাহিৰে আহিলোঁ যে বেগটো পটককৈ থৈ আহোঁগৈ দেই বুজিম ভাইৰেল ফিভাৰৰ ভাইৰাছটো উলিয়াই দিব মানে কথা শুনাবলৈ আছ মৰ এইটো গান গাই শুনাইছে একে আহিবি চুলি আটাইকেইডাল উঠামে একদম অসভ্য চবে চব আশা মানুহে জোকাই যায় গাই আজি ঘৰত নাই গাই কিনা মানুহে আজি কাক শুনাইছ হা কাক শুনাইছ আহিবি একদম ঠেং ভাঙিম এই ৰচোন তই কি কথাটো এতিয়া ছাৰক কৈ থৈ আহিলি কি ক'লো মই অপাৰেশ্যন কৰি ভাইৰেল ফিভাৰৰ ভাইৰাছ উলিয়াব পাৰি বা কি মিছাটো ক'লো আকৌ হেৰো ক'ত দেখিছ তই অপাৰেশ্যন কৰি ভাইৰেল ফিভাৰৰ ভাইৰাছ উলিওৱা তইহে জানো একে MBBS জনী তাই তই একেবাৰে চাৰ্জন গোটেইজনী মিছা কথা কৈ বিয়া খাই ফুৰিবি লাজ লগা নাই বৰা তুমি কি মানুহে এই নেহাজনী অতদিনৰ মূৰত আহি ওলাইছেহি তুমি তাইক খোৱা ভাতৰো শান্তি নাইকিয়া কৰিছা যে মই তাইক কেতিয়া খোৱা ভাতৰ অশান্তি কৰিলো চাওঁ তুমি তাইৰ লগত এতিয়া গাড়ী চাবলৈ নেযাবা পইচা এজনে ইমান গাই গাইকে আছে পুতলা গাড়ী এখন কিনি দিয়কচোন থাপুচকে দিম আকৌ কিহৰ কাৰণে থাপুচকে দিবি অ চা আপোনাৰ ঘৈণী বুলিহে সহ্য কৰিছে মোৰ ঘৈণী হ'ব লাগিছিল কি কলি তহঁত কি কৰি একে কেমেহা ভুকু তুমি একদম বহুত বাঢ়িছ তই তুমিও বৰ লহপহকে বাঢ়িছা আকৌ চাৰিওফালে পানী তোমাৰ এতিয়া গাড়ী কিনাৰহে উৎপাত লাগিছে আৰু নিজে তুমি মহিলা সমিতিৰ মানুহে কি কাম কৰিছা হে তুমি মানুহখিনিক আশ্বাস দিব লাগে সজাগ কৰিব লাগে তাই আকৌ গাড়ীৰ ধান্দা লাগিছে তাৰলৈকে মহিলা সমিতি কৰিছে কোনে বিয়া খাব গৈছিল নেহা এই নাই আমাৰ আকৌ তই তাইক সঁচা কথা কচোন মই আগফালে নদীত জপিয়াই দিম এই ৰিচা দেউতাৰ গা কেনেকুৱা ভাল পাইছে ভাল হ'ব এতিয়া খালি অপাৰেশ্যন কৰি পিনে ভাইৰাছটো উলিওৱাৰ ওপৰত কথা আৰু ন বল ৰুমলৈ যাওঁ জন্ম অকলে হৈছো ৰুমলৈও মই অকলেই যাম কমল দালে বা বেগটো ক'ত থলে ঐ কমল কমল জন্মেও লৈছে তাই অকলে ৰুমলৈও যাব অকলে ফাঁকি দিওঁতে দিওঁতে কথা খেলি মেলি হৈ গৈছেগে আৰু অৰি আপুনি যে মোক জেক জেককে লাগিছে মহিলা সমিতিক যে আজুৰিছে কি গুৱাহাটীত বানপানী মোৰ কাৰণে হৈছে মহিলা সমিতিৰ কাৰণে হৈছে সকলোৱে পেলনীয়া জাবৰ জোথৰবোৰ ড্ৰেইনত পেলাব বটলবোৰ ড্ৰেইনত পেলাব ড্ৰেইনটো ব্লক কৰি দিব তাৰ পাছত বানপানী নহয় কিডাল হ'ব আৰু শুনক গুৱাহাটীত বানপানী আজি হৈছে কাইলৈ শুকাব তাৰ পাছত মই গাড়ী ল'ম ল'বই মানে তাই এইজনী গেজৰ মালিক এটালেহে বিয়া দি দিয়ক নেকি চা কিয় ওলাওতে সময়তে গাড়ীয়ে দেখি থাকিব অপহৰণকাৰীও আমাৰ এক নেদেখে ঐ কেটমনি ক'লা ল'ৰা ৰচোন তোৰতো নিজৰ বুলি এতিয়া এখন গৃহস্থী ঘৰ আছে ভাড়া এখন ভাড়া গৃহস্থী ঘৰ আছে তেনেহ'লে তাৰ ৰ'দখনত তলৌ তলৌকে ঘূৰি ফুৰে যে
মইতো 3 দিন উমত নাই তাকেতো সুধিছো কিয় নাই সেইটো ক'ব নোৱাৰিছো মুঠতে মই আজি 3 দিন উমতে নাছো এই কথাটো যেনে কেনেবাকে ফাট পেলাই বেদে গম পায় ফাট ঘইনি যদি এই কথাটো ঘৈণীয়ে কেনেবাকে মোৰ ঘইনি আপোনাৰ বৌ আচ্ছা এই কথাটো যদি ফাট মেলা বৌয়ে গম পায় তেতিয়া মহেন্দ্ৰ দা আপোনাক গালি নাপাৰিব মহেন্দ্ৰ দা কিয় সেইজনী মোৰ বৌ হলে আপুনি দাদা নহব এই লোকৰ ফেঙেলি মাজত সোমোৱা তোক কোনোবা দিনা এনেকুৱা জব দিম এই ব্যৱহাৰ ভাল কওক মহেন্দ্ৰ দা তাই যদি আপোনাৰ বৌ হয় মই আপোনাৰ দাদা নহয় ৰিলেশ্যনত মই ডাঙৰ এনেকুৱা জব দিম আৰু বায়েক কৈ দিবি মহেন্দ্ৰ দা যেন তিউতা চেৱা নহয় হৰি প্ৰভু এই কথা এটা সুধো দেই এই আমাৰ এই কমল মানুহজন ঠিক ঠাক নে ঠিক ঠাক কিয় সুধিলে নহয় ই তেতিয়াৰ পৰা কামুৰি কামুৰি মোৰ মানুহজনীৰ ফোন নাম্বাৰটো ল'লে বুজিছেনে হ'ল কমলে সেইকাৰণে সুধিছো তাৰ কেৰেক্টাৰটো ঠিক ঠাক নে বাৰু হৈ গ'ল আৰু তেতিয়াহ'লে তাক 24 ঘণ্টাই বিজিয়ে পাব তেতিয়াহ'লে কিনো কথা কয় আপুনি কমললে ফোন এটা লগাওকচোন কমললে বোলেনো জাগি চব মানে চাবিটো বা ক'ত থৈ গৈছে খুৰা মালিক খুৰাও নাই আমাৰ মহেন্দ্ৰও নাই ক'লে গ'লগে ৰাম গৰমখনত মানে চাবি তাবি থৈও যোৱা নাই চবে পাগল কৰি দিছে ৰ'ব দেই বিজি হে বিজি তেতিয়াহ'লে আপুনি বৌৰ নাম্বাৰটোত লগাওকচোন বাৰু আমাৰ তেওঁলৈ কি হৰি প্ৰভু এইটোও বিজি হে হ'ল আৰু এতিয়া দুইজন ফোনত মগন মানে মগন চাবচোন অকণমান মোহনক বিচাৰি ফুৰিছা তুমি ঘৰটোত আকৌ তলা চলা মাৰি মানুহটো আকৌ নাই চবেই জানে মোহন ক'ত থাকে তুমিহে নাজানা ক'ত আছে সি এতিয়া ইয়াতে আছে চকীত ভৰি চৰি তুলি লেকচাৰ মাৰি আছে বা 3 দিন ধৰি তুমি ৰুমতে নাই নাই আজিতো বিউটি বা আহি গ'ল তোমাক বিচাৰি ফুৰিব নহয় ফুৰিলে ফুৰক এদিন মোৰ আমনি লাগিছে আৰু খালি অত্যাচাৰ কৰি থাকিছে আজি মই ঘৰলৈ নাযাম চাগে কি কৰিবা যাবানে আকৌ বতৰটো বেয়া কৰিলে তাকে হেও ব'লা আপোনাৰ এইটো অৱস্থা যে কি কৰিবি আৰু পুলিচৰ চাকৰি আমাৰতো আৰু সমিতিৰ চাকৰি নহয় সাজি কাচি থাকিবলৈ এয়া বানপানী ডিউটি মাৰি আহিছো আহা ক'ত গ'ল হগুন ঘৰডালত যে তলা মাৰি থৈ আহিছ মই যে তোক বিচাৰি চলাতকৈ ফুৰিছো তই গম পাইছ নাই তোক কিবা এটা সুধি আছো শুনিছ নাই একো গুৰুত্বই নিদিলে যে মই নাযাওঁ চাম গাখীৰ থক চাম নিবলৈ আহিছে কোনে নিব আহিছে আমাৰ পেট ডাঙৰ বাই গুণ এচা মোৰ মানুহজনী ভালহে যোৱা আকৌ নাজে মোৰ গাখীৰ থক কি হ'ল ৰে গুড মৰ্ণিং এইটো কি ৰূপ কিয় জাপি পিন্ধা মানুহ আপুনি প্ৰথম দেখিছে জীৱনত জাপি পিন্ধা মানুহ আপুনি আগতে দেখাই নাই এনেকে হাঁহিলে যে নহয় এইটো ক'ত পালে অসমৰ ক'ত নেপায়নো হেকেৰাগুৰিত পাব বালিপুখুৰী তিনিআলিত পাব বাঁহজানিত পাব জাপি সজিয়াত পাব এইবিলাক আমাৰ সংস্কৃতি এটা হাত যে ব্যস্ত হৈ থাকে ছাতিটো ধৰি সেইটো ভাল পায় এতিয়া ফ্ৰী ন হে মজা তেওঁহে এতিয়া সংস্কৃতিৰ ৰক্ষা ৰুমাল যাওঁ বোলা মই নাযাওঁ এতিয়া মোৰ দায়িত্ব চব চাই লৈছে কি দায়িত্ব ল'লেও আৰু তই নগ'লে নাই চাবি দে না মই চাবিও দিব নোৱাৰিছো
মানুহ চাবি চাহ হাতত চমজাই দিছো এতিয়া চাহ মতেহে চলিব আৰে গৰমখন একো ঠাউনি পোৱা নাই বেগ থব লাগে চাবি দে মই নাযাওঁ চাহ মতে চলিব বা তই ছাৰক যে চাবিটো দিলি ঘৰৰ ভাড়া দিছো মই ৰুমটো মোৰ চাবি আকৌ তই কেলে দিছ বেলেগক মই নাযাওঁ চাহ মতে চলিব এইটো মতে থাকিবি ওলাই নাযাবিয়ে নি ওলাই তই ৰুমটোৰ পৰা ফেটি হাফ হৈ খুটিম মই দেখিছে চাহ অপইতা বয়সতে বিয়া পাতি লৈ অ' ছাৰ আহকচোন ইফালে আহক কি হয় এইটো আঁতৰাব লাগে ধৰক জোৰ দিয়ক আগৰ দিনত সেই বৰপেৰাবিলাকে ভাল আছিল এজেগাত য'ত বহুৱালে আৰু খুটা নপচালৈকে লৰচৰ নাই ধৰ এই ধৰক ইফালে কিয় টানি আছে কেনি নিবি কেনি ইফালে লৈ যাম অ সিটো ভাল অ'। দে ধৰ আপুনিয়ে ভাল কৰিছে দিয়ক থানাৰ ভিতৰতে জাপিটো পিন্ধি আছে মই দেখা নাই তিতি গলো ক'ত তিতিলি শুকাই আছ দেখোন আপুনি থানাৰ ভিতৰত কিয় জাপিটো পিন্ধি আছে কথা পকাবলৈ শিকিছে ধৰক মই বেছি জোৰ দিব নোৱাৰো আজি মই ব্ৰতে আছো ধৰকচোন এই আপোনাৰ কাম নাই এই তোৰ কাম নাই সংসাৰৰ বোজা ল'ব পাৰ আলমাৰী বোজা ল'ব নোৱাৰ সংসাৰৰ বজা আৰু আলমাৰী বজা একে নেকি অ' ছাৰ একে মই কোনোবা এটাক বিচাৰি আনো ৰ অ' চাওক পলাল আৰু ওলাই আহ তই আজি কি হ'লনো বিউটিবা দেখিছানে এইটো ছাৰৰ ৰুমৰ পৰা ওলাই নহা হ'ল 3 দিন ধৰি বোলে সি ৰুমলৈ যোৱা নাই পাগলে হ'ল নেকি এডাল আপুনি বোলে কিবা অত্যাচাৰ কৰিছে সি মোক কমপ্লেইন কৰিছে মই তাক কি অত্যাচাৰ কৰিছো আৰামত খুৱাইছো আৰামত শুৱাইছো আৰু কি লাগে তাক জানো কি লাগে এই ছাৰৰ ৰুমৰ পৰা চুচৰাই আনো নেকি ইয়াক মই ছাৰৰ ৰুমৰ পৰা চুচৰাই আনিলে ভাল হ'ব জানো এতিয়া দেখোন মই নিজৰ ৰুমতে সোমাবলৈ পোৱাগে নাই মই বাইক অনা হ'লে ময়ে থৈ আহিলোহেঁতেন তোক বাইকখন মই খুজি দিম আকৌ এছ আই ছাৰৰ পৰা আপুনি লৈ যাব মোক যাবলৈ দিব তই এটা কাম কৰ ঐ কি বুলি কয় ৰাকেশক এবাৰ কচোন সেইটো যায় নে নাযায় আকৌ যাব কিয় নাযাব এটা কাম কৰো সেইটো মই মেনেজ কৰি আছো ফটো একপি উঠো জাপিটো লৈ ফেচবুকত আপলোড দিম মোৰ লাজ লাগে এই ককাই এৰলে লাজ আহ বাহ ভাল বস্তু এটা লগাইছে তাকে তাই জাপিটো দেখি ফটো একপি উঠো বুলি ক'লে শুনকচোন এই কমলে গোডৰেজটো হিলাব পৰা নাই আপুনি অলপ হেল্প কৰি দিয়কচোন আহ ৰ ছাৰ মোৰ ৰিকুৱেষ্ট এটা আছিল কি ৰিকুৱেষ্ট